Students, welcome back to the channel. So আজি আমি এই ভিডিওটো ক্লাস 10 ম্যাথমেটিক্স 3.6 এর কোশ্চেন নম্বৰ 2 কৰি দিব আছে ওকে সো আৰু 2 নম্বৰ কোশ্চেন আছে প্ৰথমতে আমাক কি দিয়া আছে ঋতুৱে 2 ঘণ্টাত ভটিয়ানি ফুটত মানে পানী যোনটো দিশত বৈ আছে নাও সেইটো দিশতে বৈ আছে ওকে আর তো 2 ঘণ্টাত কি দিয়া আছে ভটিয়ানি ফুটত 20 কিলোমিটার নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি ফুটত মানে পানী যোনটো দিশত গৈ আছে তাৰ বিপৰীত দিশত নাওটো বাই আছে ওকে তো 2 ঘণ্টাত উজনি ফুটত কিমান যাব পাৰে 4 কিলোমিটার যাব পাৰে তো তেওঁৰ স্থিৰ পানীত নাও দুটি আৰু ফুটৰ দুটি উলিওৱা হৈছে এই সামিট ধৰি নাম ওকে সো মই ধৰি ললো স্থিৰ পানীৰ নাও দুটি 1 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু পানীৰ ফুটৰ দুটি কিমান ধৰি ললো y কিলোমিটাৰ প্ৰতি ঘণ্টা ওকে আমাক এই দুটাই ওলাব দিছে তো এটা সো আমরা কি লিখিম আমি এটা সূত্র জানো দুটি ইকুয়াল টু কি হয় দূরত্ব বাই সময় ওকে আৰু সব প্ৰথমতে আমাক কি বুলি কৈছে এইটো সূত্ৰ আমাৰ ইয়াত প্ৰয়োজন হ'ব দুটি ইকুয়াল টু দূৰত্ব বাই সময় আৰু ইয়াত আমাক কি বুলি কৈছে ভটিয়ানি ফুট আৰু উজনি ফুটৰ কথা ভটিয়ানি ফুট মানে সো ইফালে পানীটো ইফালে বৈ আছে আৰু নাও ইফালে গৈ আছে ওকে পানীটো ইফালে বৈ আছে আৰু নাও তুমি ইফালে বাই আছে তো কি হ'ব তুমি যোনটো নাওটো বাই আছে তুমি যোনটো স্পিড দি আছে সেইটো স্পিডৰ লগত কি হ'ব পানীয়ে তোমাৰ আকৌ স্পিডটো কি কৰি দিব বঢ়াই দিব হয়নে তোমাৰ মানে নাও দুটি আৰু কি হ'ব পানীৰ ফুটৰ দুটি কি হ'ব প্লাছ হৈ যাব তো এইটো প্লাছ হৈ তোমাৰ নাওটো আৰু স্পিড ধৰিব হয়নে আৰু যদি ভটিয়ানি ফুট মানে ধৰা পানীটো ইফালে বৈ গৈ আছে আৰু তুমি নাওটো ইফালৰ পৰা বাই গৈ আছে তাৰ বিপৰীত দিশত তেতিয়া কি হ'ব তুমি যিমান স্পিডৰে নাওটো বাই আছে তাক কি কৰিব পানীয়ে তোমাক সেইটো মানে মাইনাছ কৰি থাকিব নে সেইটো তোমাৰ দ্ৰুতিটো কি কৰিব পানীয়ে মাইনাছ কৰি থাকিব তোমাক আকৌ কি কৰিব নাওটো পাছফালে ঠেলি গৈ থাকিব আৰু তুমি তাৰকে বেছি স্পিডৰে নাওটো ইফালে চলাব লাগিব তেতিয়া তুমি আগত আহি পাৰিবা মানে এইটো কি হৈ আছে তোমাৰ স্পিডক কি কৰি আছে নাও দুটি কি কৰি আছে মাইনাছ কৰি আছে তো এনেকৈ আমি ইয়াত লিখিব লাগিব সো প্ৰশ্নমতে আমাক কি বুলি কৈছে প্ৰথমতে আমাক কি বুলি কৈছে ঋতুৱে 2 ঘণ্টাত ভটিয়ানি ফুটত 20 কিলোমিটাৰ নাও বাব পাৰে ভটিয়ানি ফুট মানে তোমাৰ কি হ'ব স্থিৰ পানীৰ দুটি আৰু তোমাৰ নাও দুটি কি যাব প্লাছ হৈ যাব হয় না যিহেতু তুমি আৰু তোমাৰ নাওটো আৰু কি হ'ব পানীটো একে দিশে বৈ গৈ আছে তো তেতিয়া কি হ'ব এইটো আমি কিহত লিখিছোঁ দ্ৰুতিত তো দ্ৰুতি ইকুৱেল টু কি হয় দূৰত্ব বাই সময় আমাৰ দূৰত্বটো কিমান দিয়া আছিল কিমান যাব পাৰে 20 কিলোমিটাৰ ওকে আৰু সময় লাগে কিমান 2 ঘণ্টা সময় লাগে হয় না সো 20 কিলোমিটাৰ আৰু 2 ঘণ্টা সময় লাগে তো এইটো আমি এইটো যিহেতু দ্ৰুতিত লিখিছোঁ এফালে দ্ৰুতিত লিখিব লাগিব তো দ্ৰুতি ইকুৱেল টু কি হয় দূৰত্ব বাই সময় দূৰত্ব আমাৰ 20 কিলোমিটাৰ আৰু সময় লাগে তো 2 ৰে 10 বাৰ তো কিমান হ'ব x + y = আমি কিমান পালো 10 তো ইয়াৰ পৰা আমি x ৰ মানটো উলাই ল'ব পাৰো তো x = কিমান লিখিব পাৰো 10 + y ওকে সো এইটো আমি কেইবাৰ নম্বৰ বুলি লৈ ল'লে 1 নম্বৰ তাৰপাছত কৈছে আৰু 2 ঘণ্টাত উজনি ফুটত 4 কিলোমিটাৰ যাব পাৰে আৰু 2 ঘণ্টাত কি কৰিব আমাক উজনি ফুটত কিমান যাব পাৰে 4 কিলোমিটাৰ যাব পাৰে ওকে তো উজনি ফুটত যেতিয়া যাব কি হ'ব তেতিয়া তাত মানে স্পিডটো কি হৈ যাব মাইনাছ হৈ যাব হয় না মই এতিয়া কৈছিলোঁ দ্ৰুতিটো মাইনাছ হৈ যাব তো দ্ৰুতি ইকুৱেল টু কি হয় আমাক কিমান সময় লাগে 4 কিমান সময় লাগে 2 ঘণ্টাত 4 কিলোমিটাৰ যাব পাৰে তো দূৰত্ব হৈ গ'ল আমাৰ 4 আৰু সময় লাগে 2 ঘণ্টা 2 ৰে 4 2 তো তুমি পাই যাম x - y = কিমান পালো 2 ওকে সো এইটো আমি কেই নম্বৰ মিলি ধৰিলো 2 ওকে তো বুজি পালা ইয়াত আমাৰ কি হৈ আছিল যেতিয়া ভটিয়ানি ফুটত যাব তেতিয়া নাও দুটি আৰু পানী দুটি গৈ যাব প্লাছ হৈ যাব আমি এই দুটি লিখিম আৰু দুটি লিখিলে কি হৈ যাব দূৰত্ব বাই সময় দূৰত্ব আমাৰ দিয়া আছিলে 20 কিলোমিটাৰ আৰু সময় লাগিছে 2 ঘণ্টা তো এইটো আমি ক্লিয়াৰ বিশ্ব গ'ল 10 বাৰ তো x + y = 10 ইয়াৰ পৰা আমি x ৰ মান লৈ x = কিমান হ'ল 10 সৰি এইটো প্লাছ y নহয় এইটো মাইনাছ y হ'ব যেটো ইফালে প্লাছ y হৈ আছে ইফালে গ'লে আমাৰ হৈ যাব মাইনাছ ওকে তাৰপিছত আকৌ আমাক প্ৰশ্ন আকৌ কি কৈছিল উজনি ফুটত কি হৈ যাব আমাৰ কি হ'ব স্পিডটো মাইনাছ হৈ থাকিব হয়নে তো তেতিয়া আমি কি কৰিব লাগিব এইটো হৈ গ'ল আমাৰ পানীৰ দুটি এইটো হৈ গ'ল আমাৰ নাও দুটি পানীৰ দুটি কি হৈ যাব নাও দুটিটো মাইনাছ হৈ যাব আকৌ দুটি গ'লে কি হয় দূৰত্ব বাই সময় দূৰত্ব তেতিয়া কিমান যাব পাৰে 4 কিলোমিটাৰ আৰু সময় লাগে কিমান 2 ঘণ্টা তো ইয়াত আমি কি কৰিম 2 ৰে 4 2 বাৰ গ'ল ওকে ইয়াৰ পৰা আমি কিমান পালো x - y = 2 তো ইয়াত এতিয়া আমি x ৰ মান পাইছোঁ কিমান 10 - y তো এইটো আমি কিমান পাতি দিম 10 - y টো পাতি দিম ইয়াত তো সেইটো -y আছে = 2 সো এইটো আমি কি কৰিলোঁ একৰ পৰা x ৰ মান পাতি ওকে একৰ পৰা x ৰ মান পাতি দিছোঁ তো এইটো কিমান যাব 10 - y - y = 2 এটা কিমান -2y -2 এইটো 2 মাইনাছ ডটো ইফালে আছে ইফালে গ'লে মাইনাছ হৈ যাব প্লাছ আছে ইফালে গ'লে মাইনাছ হৈ গ'ল তো এইটো কিমান হৈ যাব আমাৰ -2y = কিমান যাব 10 পৰা দি গ'লে -8 ওকে মাইনাছটো যিহেতু ডাঙৰ আছে মাইনাছ তো এইটো মাইনাছ কেনচেল হৈ যাব y = কিমান যাব 8/2 2 ৰে 8 কেইবাৰ যাব 4 গ'ল এইটো 4 তেতিয়া আমি y = কিমান পালো 4 সো এটা আমি কি কৰিম y ৰ মানটো আমি ক'ত পাতি দিম y ৰ মানটো আমি একত পাতি দিম ওকে সো y ৰ মান একত পাতি পাওঁ
সো 1 নম্বৰটো আমাৰ কি আছিল x ইকুৱেলছ টু কিমান আছিল 10 মাইনাছ y y মানে কিমান হৈ গ'ল আমাৰ 4 তো x ইকুৱেলছ টু কিমান পালো 10 বা 4 গ'লে 6 ওকে সো এটাকে x ইকুৱেলছ টু কিমান 6 আৰু y ইকুৱেলছ টু কিমান পালো আমি 4 সো x মানে আমাৰ কি আছিল স্থিৰ পানীৰ নাও দুটি হয়নে তো স্থিৰ পানীৰ নাও দুটি কিমান হৈ গ'ল আমাৰ 6 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু কি হৈ গ'ল আমাৰ পানীৰ সোঁতৰ দুটি কিমান হৈ গ'ল 4 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো আমি লাষ্টত লিখি দিম এটাকে ওকে সো লিখিলো কি হ'ল এটাকে স্থিৰ পানীৰ নাও দুটি কিমান হ'ব 6 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু পানীৰ সোঁতৰ দুটি কিমান 4 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটোৱে হ'ব আমাৰ 1 নম্বৰ সলিউশন ওকে এটা চোৱা কোৱেশ্চন নম্বৰ 2 এর 2 এটা চোৱা 2 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে দুইজনী মহিলা আৰু পাঁচজন পুৰুষে একেলগে 4 দিনত কাপোৰ ডিজাইন কৰা কাম এটা কৰে ওকে দুইজনী মহিলা আৰু পাঁচজন পুৰুষে একেলগে কিমান 4 দিনত কাপোৰ ডিজাইন কৰা কাম এটা কৰে তো এই কামটো তিনিজনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে এই কামটো তিনিজনী মহিলা আৰু 6জন পুৰুষে কিমান দিনত কৰে 3 দিনত শেষ কৰে এজনী মহিলা অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু এজন পুৰুষেও অকলে কিমান সময় ল'ব এজনী মহিলা আৰু এজন পুৰুষে কৰিলে কিমান সো প্ৰথমতে আমাক কি কৰিছে এইটো আমি ধৰিলো ধৰা হ'ল এজনী মহিলা কামটো সময় লাগে x দিন তো চোৱা কি বুলি ধৰিলো ধৰা হ'ল এজনী মহিলাক সময় লাগে কিমান এজনী মহিলাক ধৰা x দিন লাগে আৰু এজন পুৰুষক সময় লাগে কিমান y দিন লাগে ওকে সো চোৱা এতিয়া ইয়াৰ পিছত আমি কি কৰিব লাগিব এজনী মহিলা এদিনত কিমান কাম কৰে সেইটো আমি তো চোৱা এতিয়া কি লিখিলে এজনী মহিলা সময় লাগে x দিন আৰু এজন পুৰুষক সময় লাগে y দিন তো এজনী মহিলা এদিনত কাম কৰে কিমান কৰিব আগৰ x দিনত যেহেতু সময় লাগে পুৰা টোটাল x দিন তো একদিনত কিমান কৰিব x ভাগৰ 1 ওকে তো এজন পুৰুষে এদিনত কাম কৰে কিমান কাম কৰিব y ভাগৰ 1 ভাগ হয় না যেহেতু টোটাল কামখন কৰিবলৈ 1 দিন লাগে তো একদিনত যিমান কাম কৰে একদিনত কিমান কৰিব 1 ভাগৰ 1 ভাগ কৰিব আৰু এজন পুৰুষে একদিনত কিমান কাম কৰিব y ভাগৰ 1 ভাগ কৰিব ওকে সো এটা চোৱা প্ৰশ্নমতে আমাক কি বুলি কৈছে এটা চোৱা আমাক প্ৰশ্নমতে কৈছে দুজনী মহিলা আৰু পাঁচজন পুৰুষে একেলগে 4 দিনৰ কামবোৰ ডিজাইন কৰা কামটো কৰে তো এজনী মহিলা যদি একদিনত কিমান কৰে 1/x কৰে তো দুজনী মহিলা কিমান কৰিব 2 * 1/x নহয় জানো 2/x হৈ যাব প্লাস আৰু কিমান পাঁচজন পুৰুষে তো এজন পুৰুষে যদি একদিনত 1/y কৰে তো পাঁচজন পুৰুষে একদিনত কিমান কৰিব 5/y তো যেহেতু এইটো আমি এদিনৰ কাম কৰি আছো তো আমাক কিমান লাগিছে টোটাল 4 দিন লাগিছে 4 ভাগৰ 1 ভাগ লাগিব না এদিনৰ কৰি আছে তো এইটো আমি কিমান লিখিম এতিয়া এইটো আমি 1 নম্বৰ বুলি দিম ওকে তাৰপিছত আকৌ প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে আকৌ কৈছে আমাক এই কামটো তিনিজনী মহিলা আৰু 6জন পুৰুষে তো কেইজনী মহিলা তিনিজনী মহিলা তো এজনী মহিলাই কৰে 1/x তো তিনিজনী কৰে কিমান বাৰ কৰিব 3/x প্লাস আৰু এজনী মহিলা একদিনত কৰে আমাৰ কিমান এজন পুৰুষে একদিনত কৰে আমাৰ 1/y তো 6জন পুৰুষে একদিনত কিমান কৰিব 6/y তো এইটো আমি যেহেতু একদিন ওলাই আছে 3 দিনৰ আমাক টোটাল লাগে 3 দিন তাৰ ভিতৰত আমি কিমান দিনৰ কৰি আছো 1 দিনত তো এইটো হৈ যাব 1/3 এইটো হৈ গ'ল আমাৰ 2 নম্বৰ ওকে সো এটা সো আমি কি কৰিম যদি আমি ভালকে চাওঁ এইটো কি হৈছে 2 * 1/x 5 * 1/y এইটো 3 * 1/x 6 * 1/y তো ইয়াত আমি কি বুলি ধৰি ল'ম ধৰা হ'ল 1/x = a বুলি ধৰি ল'ম আৰু 1/y = কিমান বুলি ধৰি ল'ম b বুলি ধৰি ল'ম তো তেতিয়া আমি 1 নম্বৰৰ পৰা কি পাম 1 নম্বৰৰ পৰা আমি পাম and কি আছে 2 * 1/x আছে 2 1/x মানে a তো 2a হৈ যাব নহয় জানো তো আমাৰ 1 নম্বৰৰ পৰা পাম 2a প্লাস এটো কি হৈছে 5 * 1/y হৈ আছে তো হৈ যাব 5b = কিমান হৈ যাব এইটো 1/4 মানে 1/4 ওকে যেহেতু এটো কি আছে আমাৰ ইফালে হৰণ আছে তো ইফালে আহিলে আমাৰ কি বজ্ৰ পূৰণ হ'ব 4 লগত গুটেই পূৰণ হ'ব 4 * 2a প্লাস কি যাব 5b যেহেতু ইফালে এটো হৰণ আছে ইফালে এটা পূৰণ হ'ব 1 এটো হৈ যাব আমাৰ 8 * 2 4 * 2 8a প্লাস আর এই 5 গুণ 20 20b = 1 ওকে এটা আমি কি নম্বৰ বুলি ধৰি লওঁ 3 নম্বৰ বুলি ধৰি লওঁ এনেকৈ আকৌ আমি 2 নম্বৰ কি পাম 2 নম্বৰ এটো কি আছে 3 * 1/x 3 * 1/x মানে 1/x মানে a তো 3 * a প্লাস 6 * 1/y মানে 6 কিমান হ'ব b = 1/3 তো এর পর আমি কি করি 3 2 ইফালে কি আছে আমার হরণ আছে তো ইফালে আইলে আমার বজ্র পূরণ দিব 3 * 3a + 6b = হয়ে গেল 1 তো এটা আমি কিমান পাম 3 3 3 9 9 1 6 8 9 4 b = 1 ওকে এটা আমার হয়ে গেল 4 নম্বর ওকে সো এটা আমি কি করিম এটা অপনয়ন পদ্ধতিতে আমি সমাধান করিম
সো 3 নম্বৰ আমি কি এৰে পূৰণ কৰিবলৈ 4 নম্বৰৰ এৰ ফৰ্ম আছে 9 তো 9 এৰে পূৰণ কৰিম তো 3 নম্বৰ গোটেই যদি আমি 9 এৰে পূৰণ কৰি কিমান 9 8 গুণ 72 a প্লাস আকৌ এটো 9 দুগুণ 18 আৰু 0 হলে 180 b ইকুৱেলছ টু আৰু 9 আৰু 1 পূৰণ কৰিলে 9 তাৰপিছত চোৱা আকৌ আমি 4 কি এৰে পূৰণ কৰিম এটো গোটেই 4 3 নম্বৰত চোৱা এৰ ফৰ্ম কিমান আছে 8 তো আমি কি কৰিম 8 এৰে কৰিম এটো কি কৰি আছো কাৰণ আমাৰ কি হ'ব লাগিব এটো একৰ অফ এটা আমি এৰ অফ এটা আমি সমান বনাব লাগিব সো 8 এৰে 4 পূৰণ কৰিলে 8 9 গুণ 72 a প্লাস আকৌ 8 এৰে 18 পূৰণ কৰিলে কিমান হ'ব 8 গুণ 64 4 এটা গ'ল 8 গুণ 8 8 4 তো মানে গ'ল আমাৰ সরি 8 গুণ 64 4 এটা গ'ল 8 গুণ 8 গুণ 8 6 আমাৰ সো এটা 144 b ইকুয়ালস টু আমাৰ কিমান আছে আকৌ 8 গুণ 8 এটো হৈ যাব মাইনাস এটো মাইনাস মাইনাস এটা আমি কি কৰি আছো 3 নম্বৰৰ পৰা আমি মাইনাস কৰি আছো 4 নম্বৰ ওকে সেট কি দেব 72 প্লাস অর মাইনাস ক্যান্সেল হৈ গল এটো আমাৰ কিমান হ'ব 180 এর পৰা 144 মাইনাস হ'ব বি মানে 10 পৰা 4 গলে 6 হলে আমাৰ হৈ গল কিমান 7 পৰা 4 গলে 36 1 বাই গলে দিৰে এটো 36 বি ইকুয়ালস টু হলে 9 পৰা 8 গলে 1 और বি ইকুয়ালস টু কিমান পালো 1 বাই 36 ওকে সো এটা আমি বিৰ মানটো কত পাতি দিম বিৰ মানটো আমি 3 না বিৰ মানটো আমি কত পাতিম বিৰ মানটো আমি 3 পাতিব পাৰো বা 4 টো পাতিব পাৰো তো আমি 4 পাতিলে ভাল হ'ব কাৰণ 18 ৰে আমি কি হ'ব 18 ৰে 36 কাটি যাব ওকে সো এটা আমি কত পাতি 4 পাতি দিম ওকে সো বিৰ মান আমি 4 পাতিলে কিমান 4 নম্বৰটো আমাৰ কি আছিল 9 a প্লাস 18 into b b মানে 1 by 36 equals to কিমান পাইছো 1 তো 18 ৰ 36 ক কেইবাৰ দুইবাৰ এই যে 9 a equals to কিমান দিব এটো কিমান হয় 1 by 2 এইফালে প্লাস আৰু সিফালে গলে কিমান মাইনাস 1 by ওকে তো আমি কিমান পাইছিল 9 a equals to 1 by 1 minus 1 by 2 9 a equals to কিমান তাহলে 1 আছে 11 2 লখা 2 1 এর 2 দুইবার পুরো 1 আছে 2 গুণ 2 মাইনাস 2 এর 2 একবার উপর 1 আছে পুরো গেলে 2 গুণ y 1 গুণ 1 ওকে 2 এর 2 হরণ করলে একবার দেবার উপরে এক্সেল তো 1 উপরে পুরো গেলে 1 এ থাকিব তো এটা কি মান হই যাব আমার 1 by 2 ওকে সো এটা কি মান হই যাব 9 টু যেহেতু এখানে আমার কি হয়েছে পুরো আছে এখানে গেলে কি দেব হরণ দেব সে দেব 1 by 9 into 2 কি মান দেব 1 by 18 ওকে সো এই আমি কি মান পেলো এটাকে a ইকুয়ালস টু কি মান পেলো 1 by 18 আর এখানে আমি b কি মান পাইছো 1 by 36 বাট আমি কি বলি ধৰিছিলো প্ৰথমতে কি বলি ধৰিছিলো 1 by x equals to a বলি ধৰিছিলো আৰু এবাৰ কিমান ধৰিছিলো 1 by y equals to কি বলি ধৰিছিলো b বলি ধৰিছিলো তো 1 by x equals to কিমান আছিল মানে 1 by 18 a মানে 1 by 18 পাইছো 1 by y equals to b মানে কিমান পাইছো 1 by 36 ওকে সো এটো যদি আমি প্ৰতিক্ৰম কৰি দিও উল্টাই দিও x ওপৰত 1 to 18 ওপৰত 1 to লৈ দেখো x equal to কিমান যাব 18 আৰু ইফালে আমাৰ কিমান যাব y equals to কিমান যাব এটো প্ৰতিক্ৰম কৰি দিও তোমাৰ 36 ওকে সো কিমান হৈ গল আমাৰ এটো এটাকে কি আছিল ওকে সো প্ৰথম কেখন লিখিলো মই এজনী মহিলা কামটো শেষ কৰিবলৈ সময় লাগিব 18 দিন আৰু এজন পুৰুষৰ কামটো শেষ কৰিবলৈ কিমান সময় লাগিব 36 দিন ওকে সো ইয়াৰ পাছত আমাৰ কুৱেশ্যন নম্বৰ 2 টি দিব